ৰসগোল্লা আৰু এটা চিঙৰা লগত একাপ হৰিণৰ গাখীৰৰ চাহ খাই মই ভাবিলোঁ কি কৰা যায়। তাৰপিছত হোটেলখনত পইচাটো নিদিয়াকৈ আহি কিনে মই লগ পালোঁ এটা বাঘটোক ক'লোঁ বাই বাই। বাঘটোক বাই বাই দি আনি কি মই আহি পালোঁ হলত কাটিলোঁ এটা মই টিকেট কাটিলোঁ মই চাব চিনেমাখনৰ নাম হৈছে জন্তু। তাৰপিছত আহিলোঁ হলৰ ভিতৰত। তাৰপিছত মানুহবিলাকে মোক কৈছে ফটো উঠো, মই ক'লোঁ ঠাত আপোনালোকৰ লগত মই কিয় ফটো উঠিম। তাৰপিছত চালোঁ চিনেমাখনত চাই গম পালোঁ যে একো নাপালোঁ, কিন্তু চিনেমাখন মই চালোঁ। তাৰপিছত কথাটো হ'ল আনিলোঁ পানী নাই বেলেগ বস্তু খাব পইচা। তাৰপিছত হলৰ পৰা ওলাই কিনে আহি পালোঁ মই ৰাসত আহি একো নাই খাব পইচা। ভিৰৰ মাজত মানুহ এটাৰ পৰা মাৰিলোঁ মই পকেটৰ পৰা 200 টকা। 200 টকাটো মাৰি মই খালোঁ ফ্ৰাইড ৰাইচৰ নামত মাংস চাংস নাই একো, অকল ভাত ভাজা। তাৰপিছত আহিলোঁ মই আকৌ এটা মানুহৰ পৰা পকেটত 20 টকা মাৰিলোঁ, মাৰি কিনে মই খালোঁ বাদাম। তাৰ লগত আকৌ মই 10 টকাটো ৰোৱাই দি খালোঁ মই বুট খাই মই আহিলোঁ ডাম্পাৰৰ মাজে মাজে ঘৰত।